সেইটোৰ কাৰণে আমি তেখেতসকলক ক'ব খোজো আদিবাসী হয় সেইটোৰ কাৰণে আমি ট্ৰাইবেল হয় আমাক ট্ৰাইবেল দিব লাগে আৰু যিটো অসমত 1950 লত যিটো শিডিউল এক্ট হয় ভলিউম 1 ভলিউম 2 সেই হিচাপত আমাক এসটিকৰণ কৰিব লাগে কোনো নতুন মডেলিটি চেঞ্জ কৰি পেলাই কোনো নতুন মডেলিটি বনাই পেলাই আমাক এসটি দিব লাগে আমি কোৱা নাই যিটো 1950 শিডিউল এক্টৰ মতে ভাৰতৰ সংবিধানৰ মতে আমি যিটো এসটি হয় এটোই বিচাৰিছো আৰু এটোই দিব লাগে তাৰ কাৰণে চৰকাৰৰ কি যায় আৰু কি আহে আমি কোনো নতুন বস্তু বিচাৰা নাই আজি কোনবা ক'ব খোজে ৰুলিং গভৰ্ণমেণ্টে যে আদিবাসীক এসটি দিলে উমুকৰ বেয়া হ'ব তুমুকৰ অশান্তি হ'ব কিবা হ'ব আজি কেৱল কা কৰি দিলে কাৰ অশান্তি হ'ল কেৱল কা বনাই দিলে কিবা হ'ল নেকি একোতো হোৱা নাই আনকি বেলেগ জনগোষ্ঠীবিলাকক অট'নমাছ কাউন্সিল দিলে আমিতো কোনোদিন বেয়া পোৱা নাই কোনোদিন হিংসা কৰা নাই কোনোতো অসমৰ ধ্বংস হোৱা নাই ঠিক তেনেকৈ অসমত থকা আদিবাসীবিলাকৰ কাৰণে যদি এসটি দি দিলে কাৰোবাৰ কিবা লছ হয় নেকি কাৰোতো লছ নহ'ব আজি স্পষ্ট কৈ দিছোঁ আদিবাসীবিলাকক যদি এসটি নিদিয়ে চাব অসম বাচি নাথাকে অসম শেষ হৈ যাব যিহেতু অসমৰ বৰ্ডাৰত চাৰিওফালে আমাৰ আদিবাসীবিলাক আছে সেই আদিবাসীবিলাক আজি ৰক্ষণাবেক্ষণ দি আছে সেইটোৰ কাৰণে আদিবাসীবিলাকক যদি এসটি নিদিয়ে অসম নাবাচে একেবাৰে স্পষ্ট কথা সেইটোৰ কাৰণে ক'ব খুজি আছো অতি সোনকালে এসটি যদি নিদিয়ে অসম বাচিব না নাবাচে আমি ডাউট আছে আৰু দুসৰা কথা হ'ল যিটো অসমত থকা আদিবাসীবিলাকৰ মাজত নিজৰ মাটি বাৰী আছে সেই মাটিৰ পাট্টা কিয় দিয়া নাই আজি এইবিলাক খাস আছে তুজি আছে এইবিলাক মাটি লুটপাট নহয় কি হ'ব গতিকে আদিবাসীক যদি এসটি দিয়ে তেতিয়া এইবিলাক মাটি বাৰী বাচিব আৰু আমি কৈ আছো বাৰে বাৰে আজি এই মালিক পক্ষবিলাকে যিবিলাকৰ বাগানৰ মাটিবিলাক দখল কৰি আছে কোনবা বেলেগ দেশৰ মানুহবিলাক He also raised the issue of raising daily wage of tea garden workers to 351 rupees per day. At present, the tea garden workers in the Brahmaputra Valley are paid a daily wage of 167 rupees, while the tea garden workers in Barak Valley are getting 145 rupees per day. যে বিজেপি আমাক এসটি দিয়া নাই 21 ইলেকশনত আদিবাসীবিলাকে বিজেপিক ভোট নিদিও একেবাৰে এনেকা ভাষণ কংগ্ৰেছ চৰকাৰক কৈ গ'ল কিমানবাৰ এটা বিজেপি চৰকাৰ হিচাপত প্ৰথমত আমাৰ मोदी कुकराझारत आइसल तितियाव कैसे आदिवासी को एसटी करा देंगे बीजेपी सरकार आते ही हम लोग आदिवासी को एसटी कराएंगे आज 4 বছর 8 माह पार हो गल मोदी सरकार पत्ताई नहीं अमित शाह को ट्राइपार्टी टकत दिल्ली जे आदिवासी को हम लोग एसटी कराएंगे कोत यो नय हेमंत विश्व शर्मा आमार बरदमसा महासभा निजे কৈছিল आदिवासी एसटीकरण करा হয়ে যাব মাত্র বাকি আছে 20% 4 বছর 8 মাহ লাগে নেকি গতিকে হেমন্ত আমাক এসটি দিলে জিপি নাড্ডা এসটি দিলে মোদিও এসটি দিলে অমিত শাহ এসটি দিলে না জানো আর কি দিব পাত্তা নাই এসটি তো দিয়ে আছে আমাক কেইটা যে এসটি পাত্তাই নাই গতিকে আমি এটা এসটি বিচাৰিছো যেটো নেকি 1950 শিডিউল এক্টৰ মতে যেটো এসটি হয় এইটো এসটিটো আমাক দিও এইটো আমি বিজেপি চৰকাৰক খুজি আছো অন্যথা অসমৰ আদিবাসীবিলাকে জাগি উঠিছে এই আদিবাসীবিলাক যেতিয়া জাগি উঠিব নহয় হেতক শান্তিত আনিব কাৰণে তেখেতসকলৰ আপোনালোকক আমি বিজেপি চৰকাৰ আহাৰ লগে লগে आदिवासी तथा उरंग मुंडा संताल खड़िया जेमाना से आदिवासी सबक एसटी टीम बिल्कुल बोल रहा है बोला बीजेपी के हमें वोट दे रहे हैं कि नहीं बोला तो बीजेपी के वोट दे Regarding granting of ST status, Nag said that they are demanding the status as per provisions mentioned in the constitution. আঞ্চলিক দল আছাই নুখলে অলরেডি আঞ্চলিক দল অলরেডি আদিবাসী জাতি খুলি লৈছে খালি আমি সমৰ্থনে কৰিব লাগে তাত সমৰ্থনৰ কথাহে আহে আমি আছাই ইয়াত নতুনকৈ আৰু আছাই হৈ পেলাই আমি পলিটিকেল পাৰ্টি নুখোলো এইটো একদম স্পষ্ট যিটো আদিবাসী জনগোষ্ঠীৰ যিটো পাৰ্টি আছে তাকে আমি ফুল্লি সমৰ্থন কৰি দিব কাৰণে আমি ৰেডি চাৰ্জ চলি আছো যিহেতু আমাক এসটি দিয়া নাই গতিকে ইয়াত আমাৰ একো কিবা নাই কোনো বিজেপি চৰকাৰৰ দুশ্মনী নাই কিবা নাই কিন্তু এসটিৰ কাৰণে আমি তেখেতসকলক বেয়া পাইছো আজিও তেখেতসকলক কৈছো বাৰে বাৰ আমি সন্মান কৰো আপোনালোকক বিশ্বাস কৰিছিলো আশা কৰিছিলো যেটো আপোনালোকে কৈছিলে সাবকে সাথ सबका विकास কোত सबका साथ विकास আমাৰ লগত তো ইনাই হল না বেলেগ জনগোষ্ঠীবিলাকক আপোনালোকে অটোনমাস কাউন্সিল দিলে আৰু আমাক একোনি দিলে ইতিয়ালে কি কেনকা কব পারবি যে सबका साथ सबका विकास এটো তো ইনজাস্টিস হল না সাথে সাথ আমাৰ মাটিৰ পাটা আমি না পাও বেলেগ এটা পায় আমার মানুষ যদি মাটির পাটা খুঁজব গেলে কয় যায় 70 বছরের প্রমাণ লাগে আর বেলেগ বিলাকক 5 বছর প্রমাণ দিলে পায় তাহলে একটু ইনজাস্টিস না জাস্টিস আপনারা গম পায় গতিকে যি সরকার মুখত কয় বেলেগ কাম করে বলে এই সরকারক আমি বুঝিব কারণে বাকি নাই যোনটো নেকি বিজেপি সরকার আর বিজেপি সরকার যেনকা আমার আদিবাসী বিলাকক ঠকাই পেলায় চা মোর্চাত ভৰাই আছে কিবা কিবি মোর্চাত ভৰাই আছে কিবা কিবি টুপস দি পেলাই লব দি পেলাই এইবিলাক লাষ্টিং নহব এইবিলাক কোনো কাম নিদিব যেতিয়া আমাৰ জাতিবিলাকে একো নাপাব তেতিয়া অটোমেটিকলি আদিবাসীতে থাকি যাব এইটোৰ কাৰণে আজি বিজেপি চৰকাৰে হুকে দিব খুজি আছো তেখেতসকলে সঁচাকে যদি দুখীয়া শ্ৰেণীৰ কাৰণে কাম কৰিব খুজিছে তেতিয়াহ'লে অসমত সবতকৈ দুখীয়া শ্ৰেণীৰ মানুহ হয় আদিবাসী উৰাং মুণ্ডা সাঁওতাল খাৰিয়া এই মানুহক চিনি পাওক আৰু ভোট যদি লাগে ইলেকশ্যনৰ আগত এতিয়া সময় আছে এসটিটো কৰণ কৰক
মাত্ৰ জেপি নাডা মুখত দি দিছো বুলি ক'লে নহ'ব। যেতিয়ালৈকে আমাৰ হাতত নোটিফিকেশ্যনটো আমি নাপাওঁ তেতিয়ালৈকে আমি কেতিয়াও মানি লওঁ যে ষ্টিলটো দিছে না দিয়া নাই। সেইটোৰ কাৰণে ইমান দিন বিশ্বাস কৰিছিলোঁ মুখৰ কথা, আজি কিন্তু আমি বিশ্বাস নকৰোঁ, কাৰণ তেখেতসকলৰ ওপৰত আমাৰ ডাউট আছে যে কিন্তু তেখেতসকলে বাৰে বাৰে ঠকন দিয়াৰ কাৰণে আমি এতিয়া বিশ্বাস কৰাৰ পৰা আমি আঁতৰি গৈছোঁ। যেতিয়ালৈকে আমাৰ হাতত কাগজ নাহে কোনো সোণোৱালক বিশ্বাস নকৰোঁ, কোনো হেমন্ত বিশ্ব শৰ্মাক আমি বিশ্বাস নকৰোঁ, কোনো মোদী চৰকাৰক বিশ্বাস নকৰোঁ। আমাৰ একদম স্পষ্ট কথা, আদিবাসী বাই বাৰ্থ উই আৰ ট্ৰাইবেল, আপোনালোকে ট্ৰাইবেল কাগজ দিয়ক নিদিয়ক, আমাৰ মাটি বাৰী আমি সংৰক্ষিত কৰাৰ কাৰণে আমি নিজে ব্যৱস্থা কৰোঁ।